Hi guys, welcome to my YouTube channel MD Vlogs AR. আজিৰ ভিডিওটো কি টপিকত যায় আপোনালোকক দেখুৱাৰ কাৰণে চেষ্টা কৰিম। আজি আমি যাম ফুটবল খেল প্ৰতিযোগিতা আয়োজন কৰা হৈছে। তাত আপোনালোকক কিমানখিনি পাৰো দেখুৱাবলৈ চেষ্টা কৰিম। MD Vlogs ARৰ আকিব আৰু ৰাহুল আজি মোৰ লগত যাব। মোকহে আপোনালোকে ভিডিঅ'ত দেখা পাইছে, কিন্তু AR আকিব এণ্ড ৰাহুলক আপোনালোকে দেখা নাই। AR ৰাহুল। Hi guys. Hi guys. AR আকিব। Hi. মোৰ নাম আকিব আলী। হেল্ল' গাইজ, আমি এতিয়া আহি পালোঁ বৰদিযোত্ৰা ফিল্ড। ইয়াত আহি দেখিলোঁ যে কি ইমান দৰ্শক আচৰিত, আৰু কি আমি যদি কেমেৰাটো অন কৰিছোঁ কিন্তু আমাৰ ভইচ আপোনালোকে শুনা নাপাব। গতিকে ভইচটো আমি পিছত লগাই দিম বুলি ভাবিছোঁ, বা এতিয়া লগাই দিছোঁ। আৰু আপোনালোকে অনুমান কৰক, এই যে দৰ্শকৰ এই গাড়ীখিনি মই দেখাইছোঁ, এই গাড়ীখিনি চাই আপোনালোকে এই যে দলত কিমান মানুহ, কিমান কি তলত জাগা খালী নাই, তথাপিতো কি দলত উঠি হ'লেও খেল উপভোগ কৰিব। আৰু গতিকে আপোনালোকে অনুমান কৰিব পাৰে ইয়াত কিমান দৰ্শক হ'ব। আপোনালোকে কমেণ্টত জনাবচোন কিমান দৰ্শক বা খেলখন কিমান দৰ্শকে উপভোগ কৰি আছে। চা, এডাল ডাল কি খালী নাই, আৰু প্ৰত্যেক ডালতে কি মানুহ কেৱল ইমান মানুহ। এই খেল আৰম্ভ হ'ব এতিয়া। মাধাপুৰ বনাম চামতা, এয়া আমাৰ প্লেয়াৰসমূহ লাইন আপ হৈছে। খেলখন 2-2 গ'লত কি বৰাবৰ হৈ আছে। খেলখন এতিয়া পেনাল্টি কিক হ'ব। পেনাল্টি কিকটো আপোনালোকক আমি দেখুৱাব নোৱাৰিম, কাৰণ কি ইমান দৰ্শক নহয়। দৰ্শকৰ কাৰণে আমি কেমেৰা শ্বুট কৰিব পৰা নাই, গতিকে তাৰ বাবে আমি দুখিত। চাই যদি আপোনালোকৰ ভাল লাগিল, ভিডিঅ'টো প্লিজ লাইক শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।